ভগ্নাৱশেষো এক কলা। আমি সকলো কোনো নহয় কোনো কোণত ভগ্ন। জনা বুজা হোৱাৰ পৰা সকলোৱে নিজক গঢ় দিয়ে, নিজৰ মনটোক সজায়। নিজেই নিজৰ বাবে এখন ৰাজ্য সজাই লোৱাৰ দৰে, য'ত পখিলাৰূপী মনটোৱে ৰামধেনুৰ ৰং পৰ্বতৰ ৰুখ শৃংগলৈ উৰা মাৰিব পৰা ক্ষমতা ৰাখে। কিন্তু প্ৰত্যেকৰে জীৱনত সেই ৰাজ্যখন পলকতে ধ্বংস কৰি এজাক ধুমুহা আহে। কাৰোবাৰ বাবে জীৱনৰ আদিতে, আৰু কাৰোবাৰ বাবে অলপ পলমকৈ, আৰু কাৰোবাৰ বাবে হয়তো প্ৰত্যেক দিনাই। যি ধুমুহাই বিচ্ছিন্ন কৰি পেলায় পাখি লগা মনটোক, পাখি মেলা সপোনবোৰক, আপোনাৰ সেই পৃথিৱীখনক। কিন্তু কি জানে, প্ৰকৃততে সেই ধুমুহাজাকেহে আপোনাক বাস্তৱৰূপী পৃথিৱীৰ ৰঙৰ লগত পৰিচিত কৰায়, আৰু আপোনাৰ জীৱনক সেই ভগ্নাৱশেষেই পুনৰ ৰূপ দিয়ে প্ৰকৃতৰ ওপৰত। সেয়ে ভগ্নাৱশেষো এক কলা। এই জীৱন মাথো দুদিনীয়া, সপোনবোৰ আমি দিয়া ৰূপহে, যাক পুনৰ সজাব পাৰি। চ' লিভ ইয়ৰ লাইফ। লাইফ ইজ এ ওৱান টাইম এফাৰ। চ'